ৰঙানদী ধাবাত কাজিয়া এৰুৱাবলৈ যাওঁতে তাৰ বুকুত মাৰিছে। জিয়া হৈছিলে ভাৰ্গৱৰ লগত বেলেগৰ আৰু ভাইটিয়ে মাজত ৰখাবলৈ গৈছিলে। ৰখাবলৈ যাওঁতে ভাইটিক খুব বুকুত ঘুচিয়াইছে আৰু দাৰ গাদিয়েদি মাৰিছে বুলি কৈছে। তাক কৌশল কৰি হত্যা কৰা হৈছে। পৰিকল্পিতভাৱে তালৈ হয়তো লৈ যোৱা হৈছে, তাৰ হত্যা হৈছে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ লখিমপুৰৰ নৰাগাঁৱৰ সন্তান চন্দন হাজৰিকাৰ মৃত্যুৱে পাইছে নতুন মূৰ। 22 আগষ্টত মৃত্যু হৈছিল চন্দন হাজৰিকাৰ। ইয়াৰ আগনিশা বন্ধু ভাৰ্গৱে নতুন স্কুটি কিনাৰ পাৰ্টি খাবলৈ চন্দনক লৈ গৈছিল পহুমৰাৰ এখন ধাবালৈ। সেইদিনা নিশাই ভাৰ্গৱে চন্দনক ঘৰত থৈ যায় যদিও পুৱালৈ চন্দন মৃতপ্ৰায় হৈ পৰে। চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে। ইয়াৰ পাছতে ভাৰ্গৱে সম্পূৰ্ণ ঘটনাটোক এক স্কুটি দুৰ্ঘটনা বুলি কৈ বিষয়টোৰ পৰা আঁতৰি থাকে। কিন্তু দুৰ্ঘটনা হোৱা বুলি দাবী কৰা স্কুটিখনত একো দাগ নথকাত সন্দেহ বৃদ্ধি হয় চন্দনৰ পৰিয়ালৰ। ইয়াৰ পাছতে তেওঁলোকে পহুমৰাৰ এখন ধাবাৰ ৱেটাৰৰ পৰা গম পাইছে সেই নিশা মাৰপিট হৈছে। ইয়াৰ পাছতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি ভাৰ্গৱক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে পুনৰ আৰক্ষী ওচৰ চাপে পৰিয়ালটো। কিন্তু পৰিয়ালটোৰ অভিযোগ এয়া দুৰ্ঘটনা বুলি সকলো সামৰি থব বিচাৰিছে আৰক্ষীয়ে। এমাহ ধৰি পৰিয়ালটোৱে মেধাৱী ছাত্ৰ চন্দনৰ মৃত্যুৰ ন্যায় বিচাৰি দিশহাৰা হৈ পৰিছে। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।